সংখ্যালঘুসকলে বিজেপিক কেতিয়াও ভোট নিদিয়ে আৰু অনাগত দিয়াৰো কোনো ধৰণৰ মানে পৰিকল্পনা নাই। এটা কথা চাওক, তেওঁলোকে ভোটৰ ওপৰত ৰাস্তা ঘাট উন্নয়ন বিচাৰে। তেওঁলোকে কৈছিলে যে বিজেপি যদি জয়যুক্ত হয় আৰু সংখ্যালঘুসকলে যদি ভোট দিয়ে তেতিয়া ৰাস্তা ঘাট বনাব। গতিকে সংখ্যালঘুসকলে বিজেপিক কেতিয়াও ভোট নিদিয়ে আৰু অনাগত দিয়াৰো কোনো ধৰণৰ মানে পৰিকল্পনা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, ভোট বেংকৰ ওপৰত ৰাস্তা ঘাট উন্নয়ন নহয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবিধানৰ নামত শপত খাইছে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে সম উন্নয়ন সম বিকাশ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু আজিৰ দিনত কৈ আছে ডেভেলপমেণ্ট ডেভেলপমেণ্ট ডেভেলপমেণ্ট। গতিকে এই ডেভেলপমেণ্টটো তেওঁলোকে আহি নাওবৈচা সমষ্টিত এবাৰ চাই যাব লাগে যে নাওবৈচা সমষ্টিত কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট হৈছে। আজি নাওবৈচা সমষ্টিত সংখ্যালঘু অঞ্চল হোৱাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ৰাস্তা ঘাটসমূহ উন্নয়ন কৰা নাই, যাতে আমাৰ সংখ্যালঘুৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰি তেওঁলোকে যাতে বিজেপিলৈ ভোট কনভাৰ্ট কৰিব পাৰে তাৰ কাৰণে এটা পদক্ষেপ হাতত লৈছে। কিন্তু এই পদক্ষেপ কেতিয়াও তেওঁলোকে ছাকচেছ কৰিব নোৱাৰে, কাৰণ সংখ্যালঘুসকলে বিজেপিক ভোটদান নকৰে, আগলৈও কৰা নাছিলে, এতিয়াও নকৰে, আগন্তুক দিনতো নকৰে। কিন্তু সংখ্যালঘুসকলে তেওঁলোকৰ যি সম উন্নয়ন সেই উন্নয়ন কৰিব লাগিব। অসমৰ 1 কোটি জনসাধাৰণক বাদ দি, সংখ্যালঘু জনসাধাৰণক বাদ দি অসম উন্নয়ন কেতিয়াও কৰিব নোৱাৰে আৰু অসমৰ উন্নয়ন কেতিয়াও নহয়। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে আপুনি নিশ্চয় জানে যে বৰ্তমান ছাত্ৰ সমাজ যদি জাগ্ৰত হয় তেনেহ'লে কেনেকুৱা ধৰণৰ পৰিস্থিতি আহে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত দেখা পাইছে। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতি অসমত নাহক, তেনেকুৱা কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক সকীয়াই দিছোঁ। ছাত্ৰ সমাজ জাগিলে কিন্তু ৰাষ্ট্ৰৰ পৰা পলাবৰ কাৰণে বাধ্য হয়। গতিকে অসমৰ পৰাও যদি মুখ্যমন্ত্ৰী পলাবলৈ বাধ্য নহয় তাৰ কাৰণে আমি সকীয়াই দিছোঁ। অতি সোনকালে অসমৰ 1 কোটি সংখ্যালঘুক আপুনি জোকাই নল'ব আৰু অসমৰ সংখ্যালঘুসকলক অত্যাচাৰ কৰি বিজেপিলৈ ভোট কনভাৰ্ট কৰাৰ যি নীতি সেই নীতি আপুনি শীঘ্ৰে পৰিহাৰ কৰক। অন্যথা অসমৰ সংখ্যালঘু সমাজে অসমৰ আমচুৱে আপোনাক কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিব বুলি আজি হুঁকিয়াই দিছোঁ। অতিকে জৰাজীৰ্ণ অৱস্থাত থকা হেতুকে আমি জিলা আমচু আৰু বিভিন্ন দল সংগঠনে ইতিমধ্যে কেইবাদফীয়া আন্দোলন সাব্যস্ত কৰিছোঁ। যদিও জিলা প্ৰশাসন আৰু চৰকাৰে বা লোক নিৰ্মাণ বিভাগে এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত ৰাস্তাসমূহ ইমানকে বিধ্বস্ত হৈছে যে বৰ্তমান ই-ৰিক্সাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাওঁতে বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে দুৰ্ঘটনাত পতিত হৈ মেডিকেল কলেজলৈকে ভৰ্তি হ'বলগীয়া হৈছে। তাৰ পাছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। সেয়ে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমি সংখ্যালঘু হোৱা হেতুকে বিজেপি চৰকাৰখনে সংখ্যালঘুসকলক মানে অৱজ্ঞা কৰি আমাক অৱহেলা কৰি আমাৰ বাট পথসমূহৰ উন্নতিকৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি আজি এই গণবিক্ষোভ কাৰ্যসূচীৰ যোগেদি জনাই দিব বিচাৰিছোঁ যে যদি অনতিপলমে আমাৰ এই বৃহত্তৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ অতিকে জৰাজীৰ্ণ বাট পথসমূহ যদি পুনৰ নিৰ্মাণ অথবা উন্নতিকৰণ কৰা নহয় তেতিয়াহ'লে অনাগত দিনত জিলা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি আমি গোটেই সংখ্যালঘু ৰাইজৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। চৰকাৰ বিজেপি চৰকাৰখনে সংবিধানৰ নামত শপত খাই তেওঁলোকে সম বিকাশ সম অধিকাৰৰ নামত শপত খাই কাৰ্যক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ বৈষম্যমূলক নীতি আমি অৱলম্বন কৰা দেখিছোঁ। তাৰে আজি উদাহৰণস্বৰূপে লখিমপুৰ জিলাৰ আমাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ বাট পথ আছে এই বাট পথসমূহৰ যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ বাট পথসমূহৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰা দেখা নাই। ইতিমধ্যে আমি সদৌ সংখ্যালঘু ছাত্ৰী উন্নয়ন আমচু বা বিভিন্ন দল সংগঠনে কেইবাবাৰো আমি দাবী উত্থাপন কৰিছোঁ। স্মাৰক পত্ৰৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ। গতিকে কোনো ধৰণৰ কাৰ্য তেওঁলোকে কৰি থকা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আমি বাধ্য হৈ আজি গণতান্ত্ৰিকভাৱে ৰাইজৰ সহযোগত আমি আন্দোলন কৰিবলৈ ওলাই আহিছোঁ। আৰু অনাগত দিনত যদি খুব কম সময়ৰ ভিতৰত এই ৰাস্তা ঘাটসমূহ যদি পুনৰ নিৰ্মাণ বা মেৰামতি কৰি আমাক যাতায়াতৰ সুব্যৱস্থা কৰি নিদিয়ে আমি অনাগত দিনত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। আৰু ইয়াৰ পৰিৱৰ্তে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে অসম চৰকাৰ আৰু লখিমপুৰ জিলা প্ৰশাসন দায়ী থাকিব। Rasta